সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে মাৱৈ সংঘৰ দ্বাৰাই আৰু এই আছো এটা সংঘ তো মুছলমান সমাজ মুছলিম সমাজে কিবা এটা দেখাইছে ভগৱান শ্ৰীকৃষ্ণ কৃষ্ণ 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 ভগৱান শ্ৰীকৃষ্ণৰ এটা শ্লোক আৰু ঋষিমুনিসকলে এয়া ভাগৱত শোভাযাত্ৰা শ্ৰীকৃষ্ণ শিশু শ্ৰীকৃষ্ণ ৰাম লক্ষ্মণ শ্ৰীকৃষ্ণ ৰাধা চাগে ঢেঁকি দিছে হা জয়মতীক শাস্তি দিছে এইফালে চব জয়মতী শাস্তি ফুটকা গছত বান্ধি ঠিক এখন যাব লাগিব গৰম পানী A few moments later. এই মঞ্চটোৰ চোক অংকীয়া নাট কৰাৰ এটা নাটশালা হয় ইয়াত যেইদিন অধিৱেশন হয় সেইদিনে অংকীয়া নাট প্ৰদৰ্শন কৰা হয় যেনে ধৰক ৰাম বিজয় পাৰিজাত হৰণ ইত্যাদি ইত্যাদি এইবিলাক চোক হেভি হয় অসম তথা ভাৰতবৰ্ষৰ যিমান জিলা আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত এইবিলাকৰ প্ৰত্যেকৰে হেভি আছে ইয়াতে দিল্লী মেঘালয় নাগালেণ্ড অৰুণাচল হেভি বাসকল আইসকল যাব হৈছেহি কেন্দ্ৰীয় সেনা বাহিনীত
চোক এখন দলং বনাই দিছে আৰু এইটো হাতী হয় এইফালে এখন বেতৰ ৰয়েল এনফিল্ড 2022 আছে চাগে ধুনীয়া বনাইছে বেতে কেন্দ্ৰীয় সেৱা বাহিনী আমাৰ গোটেই প্ৰশাসনিক চলে ইয়াৰ পৰা ভাত খাবলৈ আহিছোঁ পাই গ'লেহি বহুত টাইম ল'লোঁ প্ৰায় আধা ঘণ্টা অন্ন খাবৰ কাৰণে গৰম উঠি গ'লগৈ পাই গ'লোহি আৰু ভাত খাবৰ কাৰণে চোক প্ৰায় 10,000 খাব 3 বল 4 গুলি দিয়ক 4 দুটা গৈছে গৈ থাকক আগলৈ ইয়াত নবহিবচোন গৈ থাকক আকৌ গেট খুলি দিয়ক 50 মিনিটমান ৱেইট কৰিবলগীয়া হৈছে আৰু বহুত কষ্ট পালোঁ গৰম উঠি গ'লগৈ হাজাৰ মানুহে খাব পাৰে গ্ৰন্থমেলা আৰু বাণিজ্য মেলাত সোমালোঁ কিন্তু ভিডিঅ' কৰিবলৈ পাহৰিলোঁ যদি আপুনি মোৰ চেনেললৈ প্ৰথম আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আজিলৈ ইমানটো সামৰিছোঁ বাই বাই